নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। ফাইনেলি যিসকলে অসম টেট দিম বুলি ভাবি আছিল 2021 চনৰ অক্টোবৰ মাহত হ'বলগীয়া, তাৰ বিজ্ঞাপন আহি গৈছে আৰু আজিৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে। গতিকে অনলাইন কেনেকৈ কৰিব তাৰে ওপৰত মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমাৰ বৰ্তমান যিটো অফিচিয়েল ৱেবছাইট ssa.assam.gov.in সেইটো আপোনাৰ কিবা মানে গণ্ডগোল হৈ আছে। গতিকে আপোনাৰ যিটো ডাইৰেক্ট লিংক আছে মই তাত নিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে চাৰ্চ কৰিব ইয়াতে CET.net। গতিকে আপোনাৰ এইখিনি চাৰ্চ কৰাৰ লগতে তলত আহি যাব চাওক টিচাৰ্ছ ইলিজিবিলিটি টেষ্ট লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী। আপুনি ইয়াতে ক্লিক কৰিব। দেন আপুনি এই পেজটো পাব। ইয়াতে আপোনাৰ প্ৰথম হ'ব ৰেজিষ্ট্ৰেশ্যন। চ' ইয়াতে লিখা আছে কেণ্ডিডেট হেজ টু ফাৰ্ষ্ট ৰেজিষ্টাৰ বাই ফিলিং দ্য এপ্লিকেশ্যন ফৰ্ম। ফাৰ্ষ্ট আমাৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে আমি সেইখন ফিল আপ কৰিব লাগিব ৰেজিষ্টাৰ। নেক্সট আমাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আমি সেইকেইটা দি পেলাই লগ ইন কৰিব লাগিব। গতিকে ইয়াতে প্ৰথম কৰিব লাগিব আমি ৰেজিষ্ট্ৰেশ্যন। গতিকে ইয়াতে আহিব আপোনাৰ নেক্সট এই পেজটো। ইয়াতে লিখা আছে চাওক প্ৰথম আহিব আপোনাৰ ফিল এপ্লিকেশ্যন ফৰ্ম প্ৰথম ষ্টেপটো। নেক্সট আহিব আপোনাৰ ভেৰিফাই দ্য কাৰেক্টনেছ অফ এণ্ট্ৰিজ মেড ইন এপ্লিকেশ্যন ফৰ্ম বিফ'ৰ ছাবমিট, লগ ইন উইথ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড, মেক অনলাইন পে'মেণ্ট, টেক প্ৰিণ্ট আউট অফ এপ্লিকেশ্যন ফৰ্ম। গতিকে এইকেইটা হৈছে ষ্টেপ। চ' ইয়াতে লিখা আছে গোটেইখিনি কথা। চ' ইয়াতে আপোনাৰ হ'ব লাগিব এপ্লিকেশ্যন শ্বুড হেভ এ ভেলিড ইমেইল আই ডি। আপোনাৰ এটা ভেলিড ইমেইল আই ডি থাকিব লাগিব। তাৰপৰা আৰু এটা কথা দিয়া আছে ইয়াতে কেণ্ডিডেট হেজ টু ছাবমিট অনলাইন এপ্লিকেশ্যন ফৰ্ম অনলি once in case candidate submits multiple online application form for lower primary and upper primary, he may get different venue of examination. গতিকে আপোনাৰ যিসকলে LP আৰু UP দুইটাৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে এবাৰেই এপ্লাই কৰিব লাগিব। গতিকে তাতেই হৈ যাব দুইটা। চ' আপোনাৰ এইখিনি গোটেইখিনি পঢ়ি ল'ব। পঢ়ি পেলাই আপুনি নেক্সট মাৰিব। নেক্সট আপোনাৰ এইখন আহি যাব যিখন আপোনাৰ এপ্লিকেশ্যন ফৰ্ম সেইখন আহি যাব। ইয়াতে আপুনি কি কৰিব লাগিব চাওক। এতিয়া ফাৰ্ষ্ট আমাৰ আহিব আপুনি কিহৰ কাৰণে এপ্লাই কৰিছে এইটো এপ্লাই ফৰ LP, UP অৰ বথ। যদি আপুনি দুইটাৰ কাৰণে এপ্লাই কৰিছে তেন্তে আপুনি বথটো চিলেক্ট কৰিব লাগিব। আপোনাৰ নাম আহিব, আপোনাৰ ফাদাৰ বা হাজবেণ্ডৰ নাম, আপোনাৰ মাদাৰ নাম, আপোনাৰ গাৰ্জেণ্টৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এড্ৰেছ লাইন 1, আপোনাৰ যি এড্ৰেছখিনি দিব আৰু আপোনাৰ ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন ইত্যাদি এনেকৈ দিব। তাৰপৰা চিটি ইয়াত আহিবই, ডিষ্ট্ৰিক্ট আহিবই, ষ্টেট আহিব, আপোনাৰ পিন কোডটো, তাৰপৰা মোবাইল নাম্বাৰ অফ কেণ্ডিডেট আপোনাৰ যিটো ভেলিড মোবাইল নাম্বাৰ আপোনাৰ লগত থকা, অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ আপোনাৰ এটা বেলেগ এটা দিব পাৰে মোবাইল নাম্বাৰ অল্টাৰনেটিভ হিচাপে, আপোনাৰ এটা ভেলিড ইমেইল এড্ৰেছ, তাৰপৰা আহিল আপোনাৰ নেশ্যনেলিটি, আধাৰ কাৰ্ড নাম্বাৰ অফ দ্য কেণ্ডিডেট আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ ইয়াত দিব লাগিব। চ' ইয়াতে আছে আপোনাৰ চইচ অফ জোন টু এপ্লাই। আপুনি কোনটো জোনত এপ্লাই কৰিব ইয়াতে আপুনি চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনাৰ বহুতো জোন আছে ইয়াতে চাওক বহুতো জোন আছে। আপোনাৰ জোন 1 আছে ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও। জোন 2 হৈছে বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি। জোন 3 হৈছে নলবাৰী, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও, নগাঁও, হোজাই। এনেকৈ আপোনাৰ গোটেইখিনি আছে আপুনি চাই ল'ব। দেন আপোনাৰ আছে চইচ অফ ডিষ্ট্ৰিক্ট অফ ফৰ এক্সামিনেশ্যন, মানে আপুনি কোন জিলাৰ পৰীক্ষা দিব তাৰ এইটো চুজ কৰিব লাগে। আপুনি নিজৰ জিলা চিলেক্ট কৰিব, আপোনাৰ য'ত ইচ্ছা তাতে আপুনি চিলেক্ট কৰিব। নেক্সট আহিলে আপোনাৰ স্পেচিফাই ছাবজেক্ট ইফ এপ্লাইং ফৰ পেপাৰ 2, মানে যিসকলে আপুনি UPৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে এইখিনি অপশ্যন দিছে। অৰ্থাৎ আপুনি ছায়েন্সৰ আৰু মেথছৰ টিচাৰ হ'ব নে আপুনি সমাজ বিজ্ঞানৰ টিচাৰ হ'ব তাৰে এইখিনি আছে আপুনি চিলেক্ট কৰিব। মিডিয়াম অফ টেষ্ট বুকলেট আপুনি আপোনাৰ কিছু কুৱেশ্যন পেপাৰ কোনটো ভাষাত বিচাৰে আপুনি সেইটো এটা চিলেক্ট কৰিব লাগে। আমিতো অসমীয়া চিলেক্ট কৰিব লাগিব। ফাৰ্ষ্ট লেংগুৱেজটো আমাৰ অসমীয়া নিশ্চয়, আৰু যদি কাৰোবাৰ বেলেগ তেন্তে বেলেগ চিলেক্ট কৰিব পাৰে। নেক্সট আহিলে আমাৰ ৰিজাৰ্ভেশ্যন, আপুনি কোনটো কেটেগৰী হয় ইয়াতে চিলেক্ট কৰিব। আৰু ফিজিকেলি চেলেঞ্জ, আপুনি যদি ফিজিকেলি হেণ্ডিকেপ হয় বা আপুনি ফিজিকেলি চেলেঞ্জ হয় তেন্তে আপুনি ইয়াতে য়েছ কৰিব, নহ'লে ন'। অৰ্থাৎ আপুনি যদি ইয়াতে য়েছ মাৰে তেন্তে আপোনাৰ যিখন চাৰ্টিফিকেটত আছে ডিগ্ৰী অফ ডিজেবিলিটি আপুনি সেইটো ইয়াতে দিব লাগিব। লগতে চিলেক্ট ফিজিকেল চেলেঞ্জ টাইপ, আপোনাৰ কোনটো টাইপৰ ফিজিকেল চেলেঞ্জ হয় আপুনি সেইটো ইয়াতে দিব লাগিব, আৰু নহ'লে বা নালাগে। আহিলে এইটো ৰিলিজনটো, এইটো সকলোৱে জানে আৰু কেনেকৈ কি কৰিব লাগে। তাৰপৰা আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনাৰ শিক্ষাগত অৰ্হতা কি ইয়াতে আপোনাৰ এক্সাম পাছ, গ্ৰেজুৱেশ্যন, HSSLC অৰ ইকুইভেলেণ্ট বা 10+2, গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন, আপোনাৰ GGS চব ইয়াতে আপুনি দি দিব। আপোনাৰ ষ্ট্ৰীম আছে ইয়াতে, মোড অফ কোৰ্চ আপোনাৰ ৰেগুলাৰ নে ODL ইত্যাদি এইবিলাক চব চিলেক্ট কৰিব। অৰ্থাৎ আপুনি যদি ৰেগুলাৰ কৰি পাছ কৰিছে আপুনি ৰেগুলাৰ দিব, যদি আপুনি ODL কৰিছে ODL দিব পাৰে, ODLটো নাথাকেই প্ৰায় সাধাৰণতে। মাৰ্কছ অবটেইনটোত আপুনি কিমান মাৰ্কছ পাইছিলে আপোনাৰ প্ৰত্যেকটো এক্সামতে, HSSLC হওক বা আপোনাৰ গ্ৰেজুৱেশ্যনে হওক বা আপোনাৰ পষ্ট গ্ৰেজুৱেশ্যনে হওক, আপুনি কোনটো ডিগ্ৰীত আপুনি কিমান মাৰ্কছ পাইছিলে আপুনি সেইটো ইয়াতে দিব। মাৰ্কছ আউট অফ, অৰ্থাৎ আপুনি কিমান নম্বৰৰ ভিতৰত পাইছিলে, মানে মুঠ নম্বৰ কিমান আছিলে পৰীক্ষাৰ অল টোটেল সেইটো দিব ইয়াতে। পাৰ্চেণ্টেজ অট'মেটিকেলি ইয়াতে কেলকুলেট হৈ আহি যাব ধুনীয়াকৈ। আপোনাৰ সেই পৰীক্ষাৰ ৰোল নম্বৰ দিব ইয়াতে,
ইয়াৰ অফ পাছিং আপুনি কিমান চনত পাছ কৰিছিলে, ইয়াৰ অফ এডমিশ্যন আৰু কিমান চনত আপুনি এডমিশ্যন লৈছিলে, প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ইন টিচাৰ এডুকেশ্যন, এইটো হৈছে আপোনাৰ মেইন বস্তু। এইটো এতিয়া আমাৰ ইয়াতে যিসকলে নেকি অলৰেডি DLED বা BEd কৰি কমপ্লিট কৰিছে তেওঁলোকে ইয়াতে মানে কি তেওঁলোকৰ যিখন নেকি চাৰ্টিফিকেট আছে আপলোড পাছ চাৰ্টিফিকেট, ফাইনেল ইয়াৰ এডমিট কাৰ্ড ইন কেছ অফ পাৰ্চুইং, অৰ্থাৎ যিসকলে নেকি পাৰ্চুইং মানে অৰ্থাৎ তেওঁলোকে DLED বা BEd কৰি আছে আৰু ফাইনেল ইয়াৰ এক্সামিনেশ্যন দিছে বা তেওঁলোকৰ এডমিট আছে, তেওঁলোকে ইয়াতে আপলোড দিব লাগিব তেওঁলোকৰ ফাইনেল ইয়াৰৰ এডমিটখন। আৰু যিসকলে নেকি অলৰেডি পাছ কৰিছে তেওঁলোকে ইয়াতে আপলোড দিব লাগিব পাছ চাৰ্টিফিকেট। আৰু যদি আপুনি পাৰ্চুইং কৰিছে তেন্তে আপুনি ইয়াতে পাৰ্চুইং এটা অপশ্যন আছে, আপুনি সেইটো চিলেক্ট কৰিব লাগিব। তাৰপৰা ইয়াতো ঠিক তেনেকৈ আপোনাৰ মাৰ্কছ অবটেইন, মাৰ্কছ আউট অফ আপোনাৰ পাৰ্চেণ্টেজ আপোনাৰ গোটেইখিনি ইয়াতে ফিল আপ কৰিব। কিন্তু এটি দুখৰ কথা যে আমাৰ যিসকল DLED আৰু BEdৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট তেওঁলোকে হয়তো এই পৰীক্ষাটো দিব নোৱাৰিব, গতিকে এটা বেয়া লগা কথা হৈছে এইটো। তাৰপৰা ইয়াতে আছে মুড অফ কোৰ্চ দি আছে, চাওক মুড অফ কোৰ্চ ৰেগুলাৰ আৰু ODL, আপুনি আপোনাৰ DLED বা BEd আপুনি ৰেগুলাৰ কৰিছিল নে ODL কৰিছিলে সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। চ' নেক্সট আহিব আপোনাৰ এইটো ফটোগ্ৰাফ আপলোড কৰা আৰু ছিগনেচাৰ আপলোড কৰা। ইয়াতে লিখা আছে চাওক, চাইজ অফ ফটোগ্ৰাফ মাষ্ট বি লেছ দেন 35 KB, আপোনাৰ যিখন ফটোগ্ৰাফ হ'ব পাছপৰ্ট ফটোগ্ৰাফ সেইখন 35 KBতকৈ তলত হ'বই লাগিব, নহ'লে নহ'ব। আৰু হাইট অফ ফটোগ্ৰাফ মাষ্ট বি বিটুইন 250 পিক্সেল এণ্ড 320 পিক্সেল, আপোনাৰ যিটো ফটোৰ হাইটটো সেইটো আপোনাৰ 250ৰ পৰা 320ৰ ভিতৰত হ'ব লাগিব, লগতে বহলটো হ'ব লাগিব 150ৰ পৰা 220ৰ ভিতৰত। ঠিক তেনেকৈ আপোনাৰ ছিগনেচাৰৰ চাইজটো 30 KBতকৈ তলত আৰু হাইটটো হ'ব লাগিব 100ৰ পৰা 180 আৰু বহলটো হ'ব লাগিব 150ৰ পৰা 220। এইখিনি আপোনাৰ কেনেকৈ কৰিব মানে আপোনাৰ ফটো আৰু ছিগনেচাৰৰ চাইজটো কেনেকৈ মিলাব আৰু পিক্সেলটো কেনেকৈ মিলাব তাৰ ওপৰত মই এটা ভিডিঅ' বনাম বাৰু। এটা এপ আছে, সেই এপৰ জৰিয়তে অতি সহজতে পাৰিব আপোনালোকে। নেক্সট আপোনাৰ ইয়াতে আপুনি কিবা এটা পাছৱৰ্ড দিব লাগিব, লিখা আছে চাওক মিনিমাম 8 কেৰেক্টাৰ্ছ এণ্ড মেক্সিমাম 12 কেৰেক্টাৰ, আপোনাৰ 8টা কেৰেক্টাৰ আৰু 12টা কেৰেক্টাৰৰ ভিতৰত আপুনি এটা পাছৱৰ্ড দিব লাগিব, যিকোনো আপোনাৰ ইচ্ছামতে আপুনি কনফাৰ্ম কৰিব পাছৱৰ্ড। দেন ইয়াতে ডিক্লেৰেশ্যন অফ দ্য কেণ্ডিডেট, আপুনি ইয়াতে আই ডিক্লেয়াৰ ক্লিক কৰি পেলাই আপুনি ছাবমিট কৰিব লাগিব। চ' নেক্সট আপোনাৰ আহিব, চ' এইখিনি কৰাৰ পিছত আপুনি ইয়াতে আকৌ যদি মেইন পেজটো আছে তালৈ আহিব, ইয়াতে আছে চাওক লগ ইন ফৰ ৰেজিষ্টাৰ্ড কেণ্ডিডেট, অৰ্থাৎ যিসকলে নেকি অলৰেডি ছাবমিট কৰিছে বা যিসকলে ৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ কাৰণে ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই লগ ইন কৰিব লাগিব। আৰু লগ ইন কৰাৰ পিছত তেওঁলোকে কৰিব লাগিব, এইটো চাওক লগ ইন কৰাৰ পিছত তেওঁলোকে কৰিব লাগিব মেক অনলাইন পে'মেণ্ট, তেওঁলোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। যিসকল নেকি আপোনাৰ আনৰিজাৰ্ভ হয় বা আপোনাৰ জেনেৰেল হয় তেওঁলোকে ভৰিব লাগিব 350 টকা, আৰু যিসকল নেকি আদাৰ্ছ OBC ইত্যাদি কৰি তেওঁলোকে ভৰিব লাগিব 300 টকাকৈ। দেন আপোনাৰ টেক প্ৰিণ্ট আউট অফ এপ্লিকেশ্যন ফৰ্ম, আপুনি পে'মেণ্ট কৰাৰ পিছত আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন আপুনি পাই যাব, তাৰ PDFটো আপুনি ডাউনলোড দি পেলাই প্ৰিণ্ট কৰি ল'ব পাৰিব। আৰু আছাম টেট 2021 আহিবলগীয়া যিবিলাক মেথছৰ কুৱেশ্যন আছে তাৰ বিষয়ে মই কেইবাটা ভিডিঅ' বনাই থৈ দিছোঁ, যিসকলে চোৱা নাই চাই ল'ব পাৰিব, মই লিংক দি দিম বাৰু। আৰু মই আজিৰ পৰা আগলৈকো মই ৰেগুলাৰলি এটাকৈ ভিডিঅ' দি যাম আছাম টেট মেথছৰ বিষয়ে, আপোনাৰ যিখিনি চিলেবাছ আছে সেইমতে মই ভিডিঅ' বনাম। গতিকে যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, বিশেষকৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। ধন্যবাদ, নমস্কাৰ, জয় অসম।